প্ৰহৰীসকল কওকচোন দেউতাই ছাৰ। আমি পহৰা দিয়ে আছো। আমি চকুৱাটো কৰাই নাই। তহঁতি ভালদৰে পহৰা দি থাক। হ'ব দেউতাই ছাৰ। যদি তহঁতি ভালদৰে পহৰা নিদিয় তহঁতক নচচা হুলত দিম। হ'ব দেউতাই ছাৰ। মই এতিয়া আহিলো। আমি পাইছো ন কি এনেকৈ উল্টাকে খোজকাঢ়িব। মানুহে ভাবিছিল আমি জাপ মাৰি ইটোৱে সিটোৰ গাত উঠিম। সকলোৱে হাঁহিব। আমাৰতো এনেকে হাঁহি থকাটো অভ্যাস হৈ গৈছে ন। কি হ'ল কিবা এটা কাইন থকা যেন লগা নাই নে? ক'ত গৈছো ৰ। তই অকল কন্দাকে শুনি থাক। সেইটো শিয়ালে হোৱা দিছে। শিয়ালে হোৱা দিছে নি? ঐ আজি ৰাতিটো কিবা গহীন লগা নাই নে বাৰু? অকমান গহীন লাগিছে। পিছে মই মৰিবলৈ ভয় নকৰো। মৰিবলৈ ময়ো ভয় নকৰো, কিন্তু সেই নচচা হুলডাল সেই কথাটো মনত পেলাই নিদিবি। আমাৰ মহাৰাজ কিন্তু বৰ বেলেগ মানুহ দেই। নিজৰ ভনীয়েককনো বন্দী কৰি থব লাগেনে? যোনে যি কৰে কৰক। আমাৰ তাতে কি আহে যায়? কোন আছ? কোন? এইটো আকৌ কি হ'ল? এইটো বলিয়া হৈ গ'ল। কি হ'ল তোৰ? ইয়াত কিবা এটা ঘূৰি থকা যেন লাগিছে। তই কিবা পালিনে? একো নাই বুজিছ, আমি এনেই ভয় খালো। আমি এবাৰ আকৌ চাওঁগে ব'ল। বৈ মোৰ বৰ টোপনি ধৰিছে পাই। মই থিয় হৈ থাকিবই পৰা নাই। মই ইয়াতে অলপ শুৱে নহয়। তই শুলিয়ে নেকি? মই ইয়াতে অকণমান টোপনি মাৰি লওঁ। আচৰিত, সঁচাকৈ আচৰিত। নাথ, আজি সঁচাকৈ চমৎকাৰ হ'ল। আপুনি কাৰাগাৰৰ দুৱাৰ খোল খালে। দেৱকী। নাথ, চাওকচোন আমাৰ পোনাটিক। চালে চকু জোৰ নপৰা, চকু চাট মাৰি ধৰা জ্যোতি নিৰ্গত হৈছে। সেইবাবেতো আজি তুমি পৰম সৌভাগ্যশালী দেৱকী। সৌভাগ্যশালী নহয় নাথ, অভাগিনী বুলি দুখ নকৰিবা দেৱকী। কান্দক নাথ, আপুনিও কান্দক। অলপ পাছতে দানৱ কংসই কাঢ়ি লৈ যাব আমাৰ হৃদয়ৰ ধনা। এৰা দেৱকী, আনন্দত আত্মহাৰা হৈ পাহৰি গৈছিলোঁ যে মই সত্যত আবদ্ধ। সত্য ৰক্ষাৰ বাবেই মই আজি তোমাৰ সন্তানক কংসৰ হাতত তুলি দিব লাগিব। নাকান্দিবা দেৱকী, দুখ নকৰিবা দেৱকী। ভয় নাই, তুমি আমাৰ এটিক্ষণে লৈ যোৱা তোমাৰ পুত্ৰক গকুলৰ দিশে। উপজিছে যোগমায়া নন্দন গৃহ।
নন্দৰ ইহত পুত্ৰক থৈ লৈ আহি যোগমায়াক দৈৱকীৰ পাশে যোৱা যোৱা বহুতে সময় ক্ষয় নকৰিবা যোৱা 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 বহুতে শুনিলালে দৈৱকী দৈৱবাণীয়ে দিলে আমাক উচিত বিধান অঁ নাথ দিয়া দৈৱকী এদিক্ষণে যাত্ৰা কৰোঁ গকুলৰ দিশে নাই নাই নাথ নিজৰ সন্তানক কোন হাতে তুলি দি বধ কৰিবলৈ দিয়া দৈৱকী জগত কল্যাণৰ বাবে দৈৱবাণীক বিশ্বাস কৰা দিয়া দৈৱকী পুত্ৰ সন্তানক মোৰ হাতত তুলি দিয়া নাথ যদি দৈৱবাণীয়ে সঁচা হয় তেন্তে জগত কল্যাণৰ বাবে মই মোৰ আলাসৰ ধনক আপোনাৰ হাতত তুলি দিলোঁ নাথ